হেল্ল' দোস্ত ৱেলকাম বেক টু মাই চেনেল। আজি মই এনেকুৱা এটা জেগাত যাম, মানে এনেকুৱা এখন পৰীক্ষা দেখাম, এনেকুৱা এটা পৰীক্ষা দেখাম আপোনালোকক যিটো মই সাধাৰণভাৱে আমি যিবিলাক পৰীক্ষা দেখি থাকোঁ তাতকৈ কিছু আনকমন পৰীক্ষা। আৰু গতিকে আপোনালোকে সেই পৰীক্ষাটো চাব কেনেকুৱা হয়। বৰ্তমান সময়ত এটা ইম্পৰ্টেণ্ট বস্তু হয়তো জড়িত সেই পৰীক্ষাটো। গতিকে সেই পৰীক্ষাটো কেনেকুৱা পতা হয়, কেনেকুৱা কি কৰা হয়, গতিকে আপোনালোক মই দেখুৱাৰ কাৰণে চেষ্টা কৰিম। সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে সকলোকে চাব। তেতিয়াহ'লে আহক সেই জেগাটোলৈ যাওঁ। মই ওলাইছোঁ চাবি লৈছোঁ আৰু আহক। এয়া প্ৰথম আৰম্ভণি। এয়া হ'ল কি, যিসকল ছাত্ৰ ছাত্ৰী আজি বেল্টৰ এক্সাম দিব আহিছে তেওঁলোকক ফিজিকেল কৰি থকা হৈছে। প্ৰথম অৱস্থাতে সমূহীয়াভাৱে ইয়াত আপোনালোকে দেখিবলৈ পাইছে বিভিন্ন ৰঙৰ বেল্ট আছে ইয়াতে, অৰ্থাৎ বিভিন্ন ষ্টেজৰ আমি যেনেকৈ ক্লাছ শ্ৰেণী কৰোঁ আমি ঠিক তেনেকুৱা স্কুলৰ দৰেই ইয়াত বেল্ট অনুসৰি তেওঁলোকৰ ক্লাছবিলাক বেলেগ বেলেগ হয়। ইয়াত হোৱাইট, য়েলো, অৰেঞ্জ, ব্লু, গ্ৰীণ, পাৰ্পল, ব্ৰাউনৰ 2-3টা ষ্টেপৰ ছাত্ৰ ছাত্ৰী আছে ইয়াতে। দেখিছে তেওঁলোকক ফিজিকেল এক্সাৰচাইজ কৰা হৈছে। এক্সাৰচাইজখিনি ইয়াতে কৰাই লোৱা হৈছে আৰু সমূহীয়াভাৱে প্ৰথমতে কৰাই লোৱা হয়। যিসকল ৰানিঙৰ পৰা আৰম্ভ কৰি সকলোখিনিয়ে কৰাই লোৱা হয় ইয়াতে। তেওঁলোকৰ যিখিনি প্ৰয়োজনীয় ডেইলি বেচিছত দেখিছে আপোনালোকে। এয়া সকলোৱে একেলগে কৰি আছে সুন্দৰভাৱে, কাৰণ এতিয়া এক্সাম হয়। ইয়াতে মাৰ্কিঙৰ কথা আছে, ৰিজাল্টৰ কথা আছে। আমাৰ স্কুলৰ পৰীক্ষাবিলাক যেনেকুৱা চিলেবাছ অনুসৰি পৰীক্ষা লোৱা হয়, ঠিক তেনেকৈ ইয়াতে একেধৰণে পৰীক্ষা লোৱা হয়। গতিকে পৰীক্ষাৰ চিষ্টেম ইয়াত পইণ্ট চিষ্টেমত দিয়া হয়। ইয়াত বিভিন্ন কেটেগৰীত পইণ্ট ভাগ কৰা আছে। সেই পইণ্টবিলাক কোনটো কেটেগৰীত কোনে কেনেকুৱা হয় তাৰ ওপৰত ফলাফল ঘোষণা কৰা হয়। এই পৰীক্ষাটোত অতি সুন্দৰ বৰ্তমান সময়ত বহুত প্ৰয়োজনীয় বস্তু এইটো। ছাত্ৰ ছাত্ৰীসকলৰ দেখিছে সকলোৱে নিজৰ নিজৰ পৰীক্ষাৰ কাৰণে নিজৰ পাৰফৰ্মেঞ্চ কৰি আছে। আৰু এয়া অৰিজিনেল এতিয়া আৰম্ভ হৈ গৈছে। এইটো প্ৰতিটো ক্লাছৰ পৃথক পৃথককৈ কৰাইছে। এইটো হোৱাইট বেল্টৰ বৰ্তমান এক্সাম চলি আছে। হোৱাইট বেল্টৰ পিছতে আহি গ'ল য়েলো বেল্ট, অৰ্থাৎ প্ৰতিটো ক্লাছ বেল্ট অনুসৰি তেওঁলোকৰ পৃথকভাৱে এক্সাম লোৱা হয়। তেওঁলোকৰ পাঠ্য যিটো চিলেবাছ অনুসৰি যিখিনি বস্তু লগা আছিলে সেই বস্তুখিনি তেওঁলোকে পাৰফেক্ট কৰিব পাৰিছে নে নাই সেই বস্তু চোৱা হয়। এয়া আহি গ'ল অৰেঞ্জ বেল্ট। প্ৰতিটো ক্লাছ বেল্ট অনুসৰি তেওঁলোকৰ বেলেগ বেলেগ ধৰণত থাকে। যদিও সমূহীয়াভাৱে শিকোৱা তথাপি তেওঁলোকৰ এক্সামৰ সময়ত সম্পূৰ্ণ যিখিনি প্ৰয়োজন সেই বস্তুখিনি ভালদৰে চোৱা হয়, তেওঁলোকৰ পাৰফেক্টনেছ আহিছে নে নাই। আৰু এইবাৰ হ'ল ব্লু বেল্ট। বৰ্তমান ব্লু বেল্টৰ এক্সাম চলি আছে। ইয়াত কাটাৰ ফাইটিং সকলোবিলাক বস্তুৱেই চোৱা হয়। ইয়াতে বেচিকৰ পৰা আৰম্ভ কৰি কাটাৰ ফাইটিং চব চোৱা হয়। এই গ্ৰীণ বেল্ট দেখিছে সুন্দৰ কৰি আছে। প্ৰতিজন ছাত্ৰ ছাত্ৰী একদম মনোযোগ সহকাৰে তেওঁলোকৰ যিখিনি পাৰফৰ্মেঞ্চ তেওঁলোকে এক্সপ্ৰেছ কৰি আছে। বহুত সুন্দৰ। এয়া হ'ল কাৰাটে এক্সাম হয়। এইটো দৰং আৰু ওদালগুৰি জিলাৰ যি ক্লাব আছে কলাইগাঁও কাৰাটে ট্ৰেইনিং চেণ্টাৰত অনুষ্ঠিত হৈছে এই ইয়াত দৰং জিলা আৰু ওদালগুৰি জিলাৰ দুখন জিলাৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। এই এক্সামত পৰীক্ষা দিছে তেওঁলোকে। চতকন কাৰাটে ডু এছ'চিয়েশ্যনৰ অধীনত এই ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰি আছে বৰ্তমান। এয়া হ'ল ব্ৰাউন বেল্ট। আৰু এই অনুষ্ঠানটিৰ মুখ্য চিফ ইনষ্ট্ৰাক্টৰ হ'ল নৱজ্যোতি শৰ্মা, ব্লেক বেল্ট 3 হয় তেওঁ। আৰু তেওঁৰ লগত আছে চেঞ্চে বনস্মিতা শৰ্মা, চেঞ্চে সঞ্জীৱ কৰ্মকাৰ, চেঞ্চে হিমাংশু বৰদলৈ, ময়ূকজ্যোতি শৰ্মা। সকলোৱে এই লগত ওতপ্ৰোতভাৱে জড়িত হৈ তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ দিয়ে। আৰু বৰ্তমান সময়তো তেওঁলোক ব্যস্ত হৈ আছে। বৰ্তমান তেওঁলোকে এক্সাম চলি আছে, যিহেতু তেওঁলোকৰ মাৰ্কিঙৰ ব্যৱস্থা। আৰু ছাত্ৰ ছাত্ৰীসকলৰ যিহেতু ফিজিকেলৰ লগতে খাদ্যৰো প্ৰয়োজন আছে, গতিকে তেওঁলোকৰ জিৰণিৰ কাৰণে খাদ্যৰ ব্যৱস্থা কৰা হৈছিলে। আৰু খাদ্য গ্ৰহণৰ পিছত ছাত্ৰ ছাত্ৰীসকলে এক্সামত তেওঁলোকে যিবিলাক সৰু সুৰা মিষ্টেক কৰিছিলে বা কেনেকুৱা কি কৰিব লাগিব সেই বস্তুটো চেঞ্চে সঞ্জীৱ কৰ্মকাৰে আকৌ সুন্দৰকৈ সকলো ছাত্ৰ ছাত্ৰীক একলগ কৰি দেখুৱাই দিছে যে কেনেকুৱা আমি ষ্টেণ্ডবিলাক কেনেকুৱা হ'ব লাগে, আমাৰ কাটাৰ ষ্টাইল কেনেকুৱা হ'ব লাগে, তাৰ ষ্টেণ্ড কেনেকুৱা ল'ব লাগে বা ফাইটিং কেনেকুৱা হ'ব লাগে, সম্পূৰ্ণ বস্তু সুন্দৰকৈ তেওঁলোকক সকলো ছাত্ৰ ছাত্ৰীক একলগ কৰি বুজাই দিছে সুন্দৰকৈ। আৰু এতিয়া আহি গ'ল ফলাফলৰ সময়। যিহেতু এইটো এটা বিশেষ অনুষ্ঠান, এইটো বৰ্তমান সময়ত অত্যন্ত আৰু ইয়াতে সমাজৰ বিভিন্ন গণ্যমান্য ব্যক্তিসকলক আমন্ত্ৰণ জনোৱা হৈছিলে। বৰ্তমানে তেওঁলোক আহিছে আৰু এতিয়া আহিব ফলাফল ঘোষণা। আৰু লগতে এই নেশ্যনেল যিবিলাক আমাৰ ইয়াৰ পৰা দৰং আৰু ওদালগুৰিৰ পৰা নেশ্যনেল কম্পিটিশ্যনত ভাগ লৈছে বা ভাগ ল'ব এতিয়া পুনৰ যাব,
আৰু নৰ্থ ইষ্ট বা ইউথ ক্লাবত যিসকলে মেডেল পাবলৈ সক্ষম হৈছে তেওঁলোকক সম্বোধনা জনোৱা হৈছে আৰু এই শেষত ফলাফল ঘোষণা লগতে বেল্ট আৰু চাৰ্টিফিকেট প্ৰদান কৰা হৈছে এই ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ ফলাফল অনুযায়ী তেওঁলোক বেল্ট আৰু চাৰ্টিফিকেট প্ৰদান কাৰ্যসূচী চলি আছে এয়া য়েল্ল' বেল্ট বৰ্তমান প্ৰদান কৰি থকা হৈছে তেওঁলোকৰ ফলাফল প্ৰায়ভাগ ছাত্ৰ ছাত্ৰী সুন্দৰ হোৱা দেখা গৈছে বহুত ভাল লাগিছে এই অনুষ্ঠানটি দেখিছে আপোনালোকে কেনেকুৱা অন্য পৰীক্ষাৰ দৰে হয় এইটো পৰীক্ষাও ফলাফল একেদৰে হয় কিন্তু ইয়াতে পইণ্টত কিছুমান হেৰি কৰা হয় আমি যেনেকুৱা পৰীক্ষাৰ নম্বৰ হেৰি কৰোঁ ঠিক তেনেকুৱা একে নিচিনা হেৰি হয় ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ হেৰি অনুসৰি তেওঁলোক মাতি থকা হৈছে আৰু তেওঁলোকক বেল প্ৰদান কৰি থকা হৈছে চেন নৱজ্যোতি শৰ্মা যদি আপোনালোকে এনেকুৱা ভিডিঅ'বোৰ চাই ভাল লাগে তেনে নিশ্চয় মোৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আপোনালোকেও নিশ্চয় এই বস্তুটোৰ প্ৰতি যদি আগ্ৰহী আছে তেনেহ'লে নিশ্চয় আপোনালোকে সঁহাৰি জনাব বুলি আশা কৰিছোঁ এয়া অনুষ্ঠানৰ শেষৰ অনুসৰি এইটো বতৰ হেৰিৰ পিছত আপোনালোকে মোৰ ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ জনালোঁ থেংক ইউ